অকণমান আহো আগৰ পৰা। ৰ'বাচোন ৰ'বা। তোমাক চাহ একাপ খুৱাবৰ মন গৈছে হে? কিয়? আছে কথা এটা। ব'লাচোন ব'লা। আপোনাৰ দোকানখন যে খোলা থাকিব? ওচৰতেহে, কাষ্টমাৰ আহিলে দেখোন দেখিয়ে থাকি। চাহ একাপ খাই আহিছো। তোমাক স্পেচিয়েল চাহ খুৱাম। ব'লা। শুনিছে? অফিচলৈ যাব হ'লেই নেকি? যাওঁ আৰু। হেৰি নহয়, যোৱাৰ আগতে মোক মাছৰ বেপাৰী এটা চাই দি থৈ যাবচোন। মাছৰ বেপাৰী কেলেও? কিনো অকৰা ভূতা কথাবোৰ কৈ থাকে। মাছ দুটামান ল'ব লাগে আকৌ। চব আন্দোলনত ব্যস্ত। মাছে আন্দোলন কৰিছে? নকবা, বাহিৰৰ পৰা চালানী মাছবোৰ ভিতৰলৈ বেছিকে আহিলে লোকেল মাছবোৰ এনে হাত সাৱটি বহি থাকিব নে আৰু? চাওঁ ৰ'বা। কিনো মাছ খাবা, যিহে চাগে জুই চাই দাম হ'ব। মাছ বেপাৰী ক'ত আহিব চাগে? গুলবন্দী কিছা? আছো। ময়ো আছো। মাছৰ বেপাৰী দেখিছেনে কিয়? মাছৰ বেপাৰীটো নেদেখিছো। এৰা দে, মাছৰ বেপাৰী আৰু ভগৱান একেই হৈছে, বিচাৰিলেও নাপায়। মাই ডগ, মাছৰ বেপাৰীৰ লগত ভগৱানক মিলাই দিলে যে চাহ। আজি বাধ্য মই। এতিয়া দেখিছো মাছৰ বেপাৰীৰহে বেছি লাভ হ'বগে। মাছ কিনাটোতো বাদেই দে, মাছৰ পানীৰে জুই চাই দাম হ'বগে। মাছৰ পানী জুই চাই দাম? এইষা আকৌ কি ক'লে চাহ? মেইন পানীটোক লৈ বিজনেছটো না। মাছৰ পানী বিজনেছটো কেনেকে কয় মোক বুজাই দিব। কেনেকুৱা পাইছা? ভাল লাগিছে চাহকাপ। সোধা আকৌ কিয় খুৱাইছো? কিয়নো? সিদিনাখন তোমাক যে ৰিং চেৰিমনি কথাটো কৈছিলো, ফেব্ৰুৱাৰী মানত বিয়াখন হৈয়ে যাব চাগে আৰু। কি হ'ল, ৰৈ গ'লা যে? এই হৰি ভকতৰ আকৌ কি হ'ল? ঐ মুকুতা। বস্তুৰ এতিয়া জুই চাই দাম হ'ব। হাত পুৰি যায় চাহ। উপায় নাই, হ'বই। মাজে মাজে হাতখন ফুৱাই থাকিলে হৈছে। তোৰ মোৰ নিচিনা মানুহে মাছ খোৱাটোৱে টান হ'ব। যিহে কাঁইট চাহ। কিন্তু মনোতো যায়। লগে ভাগে এসাঁজ নেযায় দে। এতিয়া দেখিছো মাছৰ ঠাইত মাছৰ পানীহে খাবগে লাগিব। সেই পানীটো বিজনেছ কেনেকে কৰে যদি মোক শিকাই দিয়ে, মই বাচি যাম। গামলা এটাত পানী অলপ ললি, তাত মাছ এটা এৰি দিলি, সেইদিনাৰ পৰা বিজনেছৰ শুভাৰম্ভ আৰু। কিনিবনে চাহ? মানুহে তোক দৌৰাই কিনিব। কৃষ্ণ। মাছৰ বেপাৰী পালেনে? তাকে চাই আছো। মাছ খাবলৈ মন গৈছে বুৱাই। চাচোন বেপাৰী এটাও নাই, ৰচোন চাই আহো। মই নেজানো দেই। যোৱা এখন। কি হ'ল, থৈ দিলে যে? নেচালে দেখোন। কি চাম? নিজৰ ককাই ভাইবোৰৰ ওপৰত হোৱা অত্যাচাৰৰ নিউজ চাম। স্যার কি চাই আছে? স্যার একো নাই এনেই। গা বেয়া নেকি? নহয়তো। তেনেহলে মন মাৰি আছে যে? স্যার নাজানো, কিবা এটা বেয়া লাগি আছে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। কি হ'ল ছাৰ? একো হোৱা নাই।
এতিয়া দেশ জাতি মাটি ভেটি যাওঁ অবৈধ নাগৰিক আহি ৰাজ্য ভৰি পৰিব। এতিয়া বিয়া বাৰু কথা পাগলেহে চিন্তা কৰে। চাৰিওফালে আন্দোলন হৈছে, প্ৰতিজন অসমীয়া আন্দোলনত নামি পৰিছে। এতিয়া বিয়া বাৰু কথা পাগলেহে চিন্তা কৰে। চাৰিওফালে জুই জ্বলিছে। খিলঞ্জীয়া আজি অস্তিত্বৰ সংকটত। আকৌ অসম আন্দোলনৰ উকমুকনি। এনেকুৱা সময়ত আৰু বিয়া বাৰু কথা পাগলেহে চিন্তা কৰে। আজি প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ মুখত এটাই কথা, আমি কোনো বিদেশী নাগৰিকৰ বুজা নলওঁ। সি লাগে হিন্দুৱে হওক বা মুছলমানেই হওক। এই সময়ত বিয়া বাৰু কথা পাগলেহে ভাবে। তোৰ মিনিং কি? প্ৰত্যেকটো কথা পিছে পিছে যে একেটা ডায়লগ, তাৰ মিনিংটো কি? তই বুজাই দেচোন, বুজাওতে ভালকে। কিয় চুপ থাকিব লাগিছ? কিয় চুপ থাকিব লাগিছ? শুনিছে তাৰ কথা একেবাৰে চৰতে গাল ফালি যাব। ভিডিওটি যদি ভাল লাগিছে লাইক কৰি দিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ সাবস্ক্ৰাইবটো কৰি ল'ব আৰু ঘণ্টি বটনটো দবাই দিব, মোৰ নটিফিকেশ্যন প্ৰথমে পাব। এইজনী এবাৰ চাইছে, এবাৰ হাঁহিছে, আকৌ চাইছে, এবাৰ হাঁহিছে, একো এটা কথা নকৈছে। ঐ ল'ৰা, তোৰ পৰা সেই মাছৰ পানীখিনি কোনে কিনিব? তুমি কিনিবা, প্ৰথম ঘৰৰ পৰা বিজনেছ আৰম্ভ কৰো। মই আকৌ তোৰ মাছৰ পানীখিনি কিনিম কেলে? এই মইনা কলিতা, তুমি যে তৰকাৰী বনাইছা তাত মাছৰ পানী এচলো ঢালি দিয়া। মাছৰ ভাজি চব্জি যে বনাইছা তাততো পানী দিছা, তাতো মাছৰ পানী এচলো দি দিয়া। মাছৰ ভাজি। গোটেই ঘৰ মাছ মাছ গোন্ধ ওচৰ চুবুৰীয়াই ভাবিছে বা কেকে ঘৰত মাছেই মাছ মাছেই মাছ। আগতে যেনে পাইছে 1 কেজি মাছ লৈছে, এতিয়া 1 লিটাৰ মাছৰ পানী লোৱা। দৰকাৰ পৰিছে মোক। ঘৰৰ মানুহে যেতিয়া নেকলেচ কৰিছে আৰু মাছৰ পানী বেছি পায় আৰু। মাছৰ পানী লাগিছে, মাছৰ পানী, মাছৰ পানী, মাছৰ জোল। ছাৰ, অথনিৰ পৰা সি মোক একেটা ডায়লগ কৈ কৈ শুনাই আছে। ছাৰ, মানে দেশৰ যি পৰিস্থিতি সেইটোৰ ওপৰতহে নিজৰ বুলি কিবা এটা কৈছো। আৰু যে বিয়াৰ কথা কৈ আছ, সেইটো কি? কি বিয়াৰ কথা? ছাৰ, ই দেশৰ পৰিস্থিতিৰ কথা কৈ আছে, মই বুজিছো, মই মানি লৈছো, কিন্তু তাৰ পিছত এটা ডায়লগে মাৰে, এইটো সময়ত কোনোবা পাগলেহে বিয়াৰ কথা চিন্তা কৰিব। সেনে কৈছিলি হয় নাই? কি অতো? হা? মই কি বিয়া হবলৈ মৰি আছো নেকি? তই মোক একেটা ডায়লগে কৈ কৈ শুনাই আছ? তেতিয়াহ'লে নেহাৰ বিয়াখন কেঞ্চেল কৰি দিয়া। এইটো বস্তু বিয়াখনত কিয় লাগিছে নিজৰ বুলি? মই নেহাৰ বিয়াত মানে ঠাট্টা কৰিবলৈ আহিছ, ঠাট্টা কৰিবলৈ আহিছ। আপোনাক মই ঠাট্টা কৈছো, মই কিনিব বিচাৰিছো মাছ আৰু তই বেচিছ মাছৰ পানী। ইয়াক কি ঠাট্টা নহয়? আপুনি কিনিবলৈ বিচাৰিছে মাছ, মই বেচিছো মাছৰ পানী। আপুনি কিনিছে যদি কিনিছে, নিকিনিছে যদিও আপুনি কিনিব লাগিব। ঠাট্টা, তই মোক চিনি পোৱা নাই। আপুনি চিনেমা হিৰ' নে মিমি চাও, আপোনাৰ যে চিনি পাব লাগিব। চিনি পোৱা হৈ বল, তোক আজি এখনি দিব লাগিব। বল 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 ছাৰ, আগে পাছে আপুনি মোক নেলুটোত ধৰি দাঙিও দিছে, মাজে মাজে গতিয়াই ৰুমটোৰ পৰা বাহিৰ কৰি দিছে। তেতিয়া জানো মই কিবা কওঁ? একোতো নকওঁ। কিন্তু আজি কিন্তু কি? ছাৰ মোৰ গাত একেবাৰে দুখ নাই।
তোৰ গাত দুখ নাই তই বিউটিক নেহাৰ বিয়াৰ কথা কিয় কৈছিলি ছাৰ আপুনি জংকি পানে হীৰ আঞ্জা লেলা মাজনু এইবোৰৰ নামটো শুনিছে তেনেকে মোৰ আৰু নেহাৰ প্ৰেমটো চিৰযুগমীয়া কিন্তু ভিলেন বিউটি পাই লগা চুপ কি হৈছে ছাৰ মানে কি হৈছে তোৰ ছাৰ আজিকালি বুকুখন মোৰ পুৰা বিষাই দেখোন মৰ তই এনেকেই ছাৰ নেহাৰ কথা বেছিকে ভাবাৰ কাৰণে হৈছে নেকি কিয় চুপ থাকিব লাগিছে কিয় চুপ থাকিব লাগিছে শুনিছে তাৰ কথা একেবাৰে চৰতে গাল ফালি যাব নে দাঁত খুৱাই দিব পইচা মই কৈছো ভৰাই থক এই হৈছে কি পইচা মই মানে মানুহজনৰ মাছ পানী বিক্ৰী কৰিছো গোটেই ৰাস্তাটো থপৈয়াই লৈ আহিলে চা সি মোক ঠাট্টা কৰে ছাৰ মই কিনিব বিচাৰিছো মাছ আৰু সি বিক্ৰী কৰে মোক মাছৰ পানী মোৰ কি মাছ কিনি খোৱাৰ অকাত নাই এই নাপায় নহয় এই মাছ কিনা অকাত আছে কিন্তু মাছৰ পানী কিনা অকাত নাছে শুনিছে ছাৰ তাৰ কথা সি মোক মাছৰ পানী বিক্ৰী কৰে এই চাহ কণ্টিবিলেন দি লাভ নাছে এইটো বিজনেছটো চাই মোক কৰিবলৈ লগাইছে নিউ শৰ্মা দাই বিয়া পাতিছে তাতে তোৰ বেয়া পাবলগীয়া কি হ'ল নাই মই বেয়া পোৱা নাই নহয় না আপত্তি কিহৰ তোৰ আপত্তি মোৰ একো নাছিল বিয়া পাতিব বিচাৰিছে পাতক ল'ৰা ছোৱালী জন্ম দিব বিচাৰিছে দিয়ক তেতিয়াহ'লে তই ইমান ধৰফৰাই আছ কেলে নাথাকিলোহেঁতেন বিয়াৰ কথা শুনাইছে তাকো মোক চাহ মিঠাই খুৱাই শুনাইছেহে উফ ৰাম শুনালে যেনিবা তাতেনো কি হ'ল একো হোৱা নাই কিন্তু তই চা বৰ্তমান অসমৰ পৰিস্থিতিটো কেনেকুৱা এইফালে আন্দোলন এইফালে অমুক সেইফালে অমুক তেখেতে অসমৰ কাৰণে এইবিলাক চিন্তা কৰিব লাগে নে বিয়াৰ কথা চিন্তা কৰিব লাগে তাকো খাটি অসমীয়া হৈ বোপায়ো তোৰ মনৰ জুইকুৰা কিয় জ্বলিছে মই বুজি নোপোৱাকে আছো হবলা ইমান দাম দি আপুনি বজাৰ কৰিব পাৰিব আপুনি পাৰিব পাৰে আমাৰ নিচিনা সাধাৰণ মানুহে নোৱাৰো ন মই পাৰিম নে চা তোৰ কথা নাজানো ছাৰ এই আন্দোলনৰ কাম নাই আৰু আপোনাৰ মাছৰ পানীৰ ব্যৱসায় শিকায় নহয় মানে নহয় চা হয় চাই মোক এইটো বিজনেছ শিকাইছে আৰু এইটো বিজনেছ বহুত ভাল আছে চা ঐ চুপ নহয় যুক্তিও আছে ছাৰ মাছৰ পানীত কিহৰ যুক্তি আছে এতিয়া যি দিনকাল পৰিছে আমি মাছৰ পানী কবি ঠাৰি আলু বাকলি দিয়ে ভাত খাব লাগিব এইবোৰ আকৌ কিয় খাম ইমান দাম দি আপুনি বজাৰ কৰিব পাৰিব আপুনি পাৰিব পাৰে আমাৰ নিচিনা সাধাৰণ মানুহে নোৱাৰো ন মই পাৰিম নে চা তোৰ কথা নাজানো ছাৰ এই আন্দোলনৰ সুবিধা লৈ এচাম অসাধু ব্যৱসায়ীয়ে বস্তু কৃত্ৰিম নাটনি কৰি এনেই দাম বঢ়াই দিছে এনেকে জানো সুবিধা ল'ব পায় ছাৰ কমিউনিকেশ্যনৰ অসুবিধাৰ বাবেও কিছু ক্ষেত্ৰত বস্তুৰ অলপ নাটনি হৈছে সেইকাৰণেই কৈছো মাছৰ পানী খুৱাই ভাল কথাটো অৱশ্যে হয় মই কথাটো ইমান দকৈ ভবাই নাছিলো ভাবিব লাগিব বাৰে বাৰে এই আমাৰ নিচিনা সাধাৰণ শ্ৰেণীৰ মানুহে কিয় দুৰ্দশা ভোগ কৰিব লগা হয় কিয় চা নহয় ছাৰকহে সুধিছো তবয়ে মোক মন হৈ গ'লে তাল কি প্ৰশ্ন কৰিলে চা মোহন ভাই ফুল কাটেগা চুল মানে অল্পে অল্পে কি অল্পে অল্পে किसी किसी छोटा करना है हाँ जो कैसे हुई हुआ हूँ जो भाव ठीक है बैठिए हम आते हैं चाय पी के এতিয়াহে চাহ খাবলৈ পাইছো দাদা চুলি কাটিব কি কাৰ মোৰ চুলি চুল কাটাই আছে কথা আছে কিন্তু এই কাটটো গাৰ্লফ্ৰেণ্ডে পচন্দ কৰা নাই চাইডটো মানে আৰু অলপ ছুটি কৰি দিব লাগে গাফে মানে ভাল পোৱা ছোৱালীজনী আকৌ অ আচ্ছা মই চাইডটো বাৰু অকণ মিলাই দিছো
তেতিয়া যদি ভাল পাছজনে পচন্দ নকৰিছে তাইকটো খুৱাই দিলে হৈছে বহক এখন ঘূৰাই দিলে যে আপুনি বহক মই ঘূৰাই লওঁ ঠিক আছে জোৱাই ওলালা 22 বছৰ হ'ল ওলোৱা এই মই ডিউটিত যোৱাৰ কথা কৈছো মই সেইটোৱে কৈছো যিদিন জইন কৰিলো সেইদিনাৰ পৰাতো গৈয়ে আছো আৰু এই কথা এটা আছিলে কওক দৰমহা পালে ঘূৰাই দিম বাৰু এনেকুৱা কি কথা দৰমহা পালেহে ঘূৰাই দিয়ে নহয় মানে হেৰি টকা 500 লাগিছিল দৰমহা পালে ঘূৰাই দিম দিবানে ক'ত গ'ল আপুনি এই চাৰ্টটো তাত কিয় পেলাই থৈ আহিছে চবতো আলনাতে আছিল তাৰমানে মই মিছা কথা কৈছো মই ফাঁকি দিছো কিয় পিন্ধা কাপোৰ য'ত ত'ত পেলাই থয় ভালকে থৈ দিয়ক কোনে যাতো তাত থলে বা